মই ঘৰত আইছো আৰু আজি আমাৰ হাঁহৰ মাংস স্পেচিয়েল। এই হাঁহৰ মাংস বানাৰ কাৰণে জগাৰ পাতি কৰি আছে আৰু আমি হাঁহৰ মাংস আজি জুইত বানাই খাম। আহকচোন আমি হাঁহৰ মাংস কেনেকে বানাওঁ দেখুৱাম আহকে। আৰু আমাৰ দস্যু কটা আগে যাই আছে আৰু হাঁহৰ মাংস বানাৰ দায়িত্বটো মোক দিছি। এই আৰু ঘৰত আহিলেও শান্তি নেই, পাহাৰটো পাত্ৰ নাইয়ে বানাবা। এই চাওকচোন একতা সেয়া কথা হাঁহৰ মাংস আমাৰ কাৰণে হাঁহৰ মাংস মেইন। কেনে আজি হাঁহৰ মাংস বনাম, আহক কাৰ খাবার মন আছে চাওক। আৰু মই হাঁহৰ মাংস কেনেকৈ বনাওঁ মই ভিডিঅ'টো দি আছোঁ আপোনালোকে। এই হৈছে আমাৰ চৌকা, এই হৈছে হাঁহৰ মাংস, এই জগাৰ হাঁহৰ মাংস দিলোতে গৰম নহওঁতে পাঁচফোৰণটো দিলে ধুনীয়া চেণ্ট ওলাই, মানে তেলটো গৰম হয়, পাঁচফোৰণটো গৰম হয়। পিঁয়াজ জলকীয়া দিলোঁ, আদা নহৰু দিলোঁ, তাৰপিছত মাংসখিনি এনেকৈ ভাজি কোমৰাখিনি দি দিছোঁ। মাংসখিনি বোলে অলপ খৰকৈ ভাজিব লাগে, তেতিয়া হাঁহৰ টেষ্টটো ধুনীয়াকৈ আহে। এটা কথা আছে যে আঞ্জাত দিবা পানী, জুই দিবা পানী, জাল দিবা পানী। মানে আঞ্জাত যিমান পানী দিওঁ আমি জুইকুৰাও সিমান দিলেহে আঞ্জাখন সোৱাদ হয়। সেইকাৰণে মই আঞ্জাত পানী দিছোঁ আৰু জুইত পানী দিছোঁ। মাথো অপেক্ষা খাওঁ। আৰু মাক কলপাত কাটি আনিব দিছোঁ। কলপাতত ভাত খালি কিবা বেলেগে এটা সোৱাদ আহে। আৰু আলুও পিটকি লৈছোঁ, আলু পিটকা খাই, আলু পোৰা খাইতো বিৰাট ভালেই লাগে। বঢ়িয়া হৈছে, মইতো বানাইছোঁ, মই খাই নিজে ক'লে অলপমান সেইহে নহয়। বাক সোধকচোন কেনে আছে? বাকো একদম নাম্বাৰ ওৱান টপ, বঢ়িয়া হৈছে মাংস।